এই পৃথিৱীখন বাহিৰ ফালৰ পৰা চালে যিমান সুন্দৰ সিমানেই ৰহস্যময় আৰু অদ্ভুত কথাৰে ভৰপূৰ। মানুহে বিজ্ঞানৰ বলত যিমানেই উচ্চ শিখৰ প্ৰাপ্ত কৰিলেও প্ৰকৃতিৰ মাজত লুকাই থকা ৰহস্যময় কথাবোৰৰ সমাধান কৰাটো আজিও বিজ্ঞানৰ বাবে কঠিন। মানুহে বিজ্ঞানৰ বলত বহুতো কামত সাফল্যতা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। তথাপিও পৃথিৱীত আজিও এনে বহুতো ঠাই আছে যিবোৰৰ ৰহস্যৰ সমাধান আজিও মানৱ জাতিৰ হাতত নাই। আজি আমি এনেকুৱা এটা ৰহস্যময় স্থানৰ কথা আলোচনা কৰিম যিয়ে আপোনাক আচৰিত কৰি তুলিব। তো হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ নাম বিতুপন আৰু আপোনালোকে চাই আছে আছামিজ ফেক্সটন। ষ্টাৰ দ্বীপ চিলি দেশৰ এনেকুৱা এটা দ্বীপ যিটো কিছুমান বিশাল মূৰ্তিৰ বাবে বহুত প্ৰসিদ্ধ। এই মূৰ্তিবোৰ প্ৰায় 40 ফুট দীঘল আৰু ইহঁতৰ সম্পূৰ্ণ শৰীৰ মাটিৰ তলত এনেকৈ সোমাই আছে য'ত কেৱল মূৰ্তিবোৰৰ চেহেৰাটোহে মাটিৰ ওপৰত দেখা পোৱা যায়। কিন্তু আজিলৈকে এইটো ৰহস্য উদ্ঘাটন কৰিব পৰা নাই যে এই দ্বীপটোত ইমান সংখ্যক মূৰ্তি পালেহি কেনেকৈ। কিয়নো সেই সময়ত এই মূৰ্তিবোৰ এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰাটো ইমান সহজ কথা নহয়। বিশেষজ্ঞসকলৰ মতে এই দ্বীপটোত 600তকৈও অধিক মূৰ্তি পোৱা গৈছে। কিন্তু ৰহস্যজনকভাৱে এটা কথাই লুকাই আছে যে ইমান বিশাল আৰু ওজন থকা স্বত্বেও এই মূৰ্তিসমূহ ইয়ালৈ আনিলে কোনে আৰু অনাৰ উদ্দেশ্য কি আছিল। তো বন্ধু বান্ধৱীসকল, যদি আজিৰ এই খণ্ডটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং টপিকৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।